গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি জুলাই মাহৰ 29 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 13 তাৰিখ বুধবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 4:56 আৰু সূৰ্যাস্ত হ'ব 6:04। দৈনিক ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিত জাতক জাতিকাসকলৰ আজি ব্যস্ততা কিছু পৰিমাণে বাঢ়িব। আৰ্থিক সমস্যা চলি থাকিব। স্বাস্থ্য বৰ ভাল নহয়। আপোনাৰ সৰলতাক আনে দুৰ্বলতা গণ্য কৰিব। আৰ্থিকত কষ্ট। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া। দেশহিতৈষী মনোভাৱ জাগ্ৰত হ'ব। পদপথত সাৱধান। ভ্ৰমণত সাৱধান হ'ব। আজিৰ দিনটোত আপোনালোকৰ শুভ সংখ্যা হৈছে 2। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি হঠাতে কিবা অসুখ হ'ব পাৰে। শুভ কাৰ্যত বাধাৰ সন্মুখীন হ'ব। সাংসাৰিক অশান্তি। মনৰ দৃঢ়তাই সফলতা আনিব। খং কমিব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। গজাননক স্মৰণ কৰক। কোনো সুখৰ খবৰ পাব পাৰে আজিৰ দিনটোত। কাকো অৱহেলা নকৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি হতাশাত ভুগিব পাৰে। আশা কৰা মতে কামত অগ্ৰগতি নহ'ব। প্ৰেম অথবা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। পাৰিবাৰিক জীৱনত ব্যস্ততা বাঢ়িব। খঙেৰে কাকো বশ কৰিব নোৱাৰিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। প্ৰদূষণ বা এলাৰ্জিত কষ্ট পাব। ক্ৰীড়াত সুনাম। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন আশা কৰাতকৈ কম হ'ব। ভ্ৰমণত বাধাৰ সন্মুখীন হ'ব। পদোন্নতিৰ সম্ভাৱনা চাকৰিয়ালসকলৰ ক্ষেত্ৰত। কাৰ্যসিদ্ধিৰ যোগ। নতুন বন্ধু লাভ কৰিব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। বুদ্ধিবৃত্তিত গাম্ভীৰ্যতা থাকিব। ধনৰ লেনদেনত সতৰ্ক থাকক। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সা সম্পত্তিক লৈ সংঘাত হ'ব পাৰে। সন্মান হানিৰ যোগ প্ৰবল হৈ আছে। ব্যৱসায়ীসকলৰ বাবে নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব। বেছি সৰলতা বা উদাৰতা নেদেখুৱাব। আনে সুযোগ ল'ব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে মুগা। আইনজীৱী বা চিকিৎসকসকলৰ সুনাম। সন্তানৰ কষ্ট। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি শৰীৰ আৰু মন দুয়োটাই দুৰ্বল হ'ব। ঘৰৰ প্ৰতি আপোনাৰ দায়িত্ব বাঢ়িব। সাংসাৰিক অশান্তিৰ সম্ভাৱনা। ব্যস্ততাৰে দিনটো পাৰ হ'ব। আৱেগক বৰ্জন কৰি চলক। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। সিদ্ধি বিনায়কক পূজা কৰক। কোনো সুখৰ খবৰ পাব পাৰে। ৰোগৰ পৰা সকাহ পাব আজিৰ দিনটোত। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচ বাঢ়িব পাৰে। আপোন মানুহেই আপোনাৰ বদনাম কৰিব। শুভাকাংক্ষীৰ পৰা সহায় পাব। আনৰ আস্থাভাজন হ'ব পাৰিব। হতাশা দূৰ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। কুকুৰ মেকুৰীৰ পৰা সাৱধান আজিৰ দিনটোত। সাহিত্যিক সাংবাদিকৰ সুনাম। খৰচৰ মাত্ৰা অত্যাধিক হ'ব পাৰে আজিৰ দিনটোত। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নত। নতুন কামত ব্যস্ত হোৱাৰ সুযোগ পাব। উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা। আনৰ কথাক লৈ কৰ্ণপাত নকৰিব। শাৰীৰিক সংঘাত। শুভ ৰং সোণালী। গজাননক পূজা কৰক পাৰিলে। সন্তানৰ শুভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক কষ্টৰ আশংকা প্ৰবল। বন্ধু তথা সহকৰ্মীয়ে বিপদত পেলাব পাৰে, সেয়ে সাৱধান থাকিব। পাৰিবাৰিক অশান্তি বাঢ়িব। আনে আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব। বস্ত্ৰ লাভৰ যোগ। আপোনালোকৰ শুভ ৰং হৈছে মুগা। পদোন্নতিৰ যোগ দেখা গৈছে। গৱেষকসকলৰ বাবে সুনাম। ধৈৰ্যৰ প্ৰয়োজন হ'ব। ভ্ৰমণৰ যোগো দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4।
আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাঁচতীয়া ধন খৰচ হ'ব পাৰে। গুৰুত্বপূৰ্ণ দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। কৰ্ম উন্নতি। শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। প্ৰাকৃতিক দুৰ্যোগে কষ্ট দিব পাৰে। সততা ৰক্ষা পৰিব। অৰ্থ লাভৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনাৰ দিনটো আজি ভালদৰে যাব। এইবাৰ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা কামৰ দায়িত্ব বাঢ়িব। শাৰীৰিক অসুস্থতাত ভুগিব পাৰে। আশা পূৰণৰ যোগ আছে। আনৰ প্ৰিয়ভাজন হ'ব পাৰিব। পদোন্নতিৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। গজাননক শুদ্ধ মনে পূজা কৰক আজিৰ দিনটোত। আলক ভাৱ ত্যাগ কৰক। অৰ্থ নাশ ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। এইবাৰ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আৰ্থিক দুৰ্বলতা স্পষ্ট হৈ থাকিব। ব্যৱসায়িক কাম কাজত বাধাৰ সন্মুখীন হ'ব। সাধাৰণ অসুখ হ'ব পাৰে। কৰ্মত বলিষ্ঠ সংযোগ। খৰচৰ মাত্ৰা অত্যাধিক হ'ব পাৰে আজিৰ দিনটোত। আপোনালোকৰ শুভ ৰং হৈছে মুগা। দালালৰে সংঘাত হ'ব পাৰে। সন্তানক লৈ চিন্তা। ভাতৃৰ সহযোগ পাব আজিৰ দিনটোত। কোনো সুখবৰো পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰেই যাব।